নমস্কাৰ প্ৰিয় দৰ্শক, দীপালীৰ ৰান্ধনীশাললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ বইল মুৰ্গীৰ মাংসৰ এটা সুকীয়াকৈ বনোৱা ৰেচিপি লৈ আহিছোঁ। আহকচোন তাৰ বাবে আমাক কি লাগে চাই লওঁ। পিচি লোৱা নহৰু আদা লৈছোঁ, কেঁচা আৰু পকা জলকীয়া লৈছোঁ 3টা। এয়া কুটি লৈছোঁ মান ধনিয়া, নিমখ, চয়া চচ আৰু জালুকৰ গুড়ি আৰু অলপমান নেমু ৰস লৈছোঁ। মাংসটো লাগিবই আৰু নহয় জানো। মাংস লৈছোঁ আধা কেজি। ইয়াত প্ৰথমতে নিমখ দিছোঁ। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। জালুকৰ গুড়ি দিলোঁ ডাঙৰ চামুচেৰে 1 চামুচ। নহৰু আদা পেষ্ট দিছোঁ 1.5 চামুচ। জলকীয়াকেইটাও ফালি ইয়াতে দি দিছোঁ। মান ধনিয়া কুটি লোৱাখিনিৰ পৰা 1.5 চামুচ দিলোঁ। এতিয়া ইয়াতে নেমু ৰস 4 চামুচ দি এইখিনি আমি ভালদৰে সানি মেৰিনেট কৰিব লাগিব। টেঙা আপোনালোকে যদি কমকৈ খায় তেতিয়াহ'লে কমকৈ দিলেও হ'ব। অলপ টেঙা টেঙা লাগিলে ভাল লাগে, সেইকাৰণে মই 4 চামুচ টেঙা দিছোঁ। এইখিনি এতিয়া মিলাই লৈ 20 মিনিটমানৰ কাৰণে ঢাকি থ'ম। 20 মিনিট হৈ গ'ল। এতিয়া এই মাংসখিনি এটা কুকাৰত ভৰাই ল'ম। ইয়াত আৰু একো দিব নালাগে, তেল বা পানী কোনো প্ৰয়োজন নাই। আটাইখিনি মাংস ভৰাই দি ঢাকন লগাই দিম। এতিয়া এইটো গেছত পাতি দি মিডিয়াম ফ্লেমত জুইটো ৰাখি এটা হুইছেল মাৰিব লাগিব। এতিয়া কুকাৰটোৰ ভাপখিনি যোৱাৰ পিছত ঢাকন খুলি আমি মাংস সিজিলে নাই টেষ্ট কৰি ল'ব লাগিব। মোৰ মাংসখিনি সিজিলে। এতিয়া আটাইখিনি মাংস এখন কেৰাহীত উলিয়াই লৈ আকৌ গেছত পাতি দিম। এতিয়া গেছৰ ফ্লেমটো অলপ বেছিকৈ দি মাংসৰ পানীখিনি শুকোৱালৈকে গেছৰ ওপৰত আমি এইখিনি ৰাখিব লাগিব। মাংসৰ পানীখিনি প্ৰায় শুকাই আহিলে। এতিয়া মই ইয়াত 2 চামুচ পিঠাগুড়ি দিম। এই পিঠাগুড়ি দিয়াটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও হ'ব। মোৰ ছোৱালীকেইজনীয়ে এনেদৰে খাই ভাল পায় কাৰণে মই 2 চামুচ পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি দিলে অলপ ডাঠ হয়, নিদিলেও খাই ভাল লাগে। এইখিনি এতিয়া মোৰ প্ৰায় হৈয়ে গ'ল। ইয়াতে এতিয়া মই 1 চামুচ চয়া চচ দিম। ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই গোটেইখিনি মিলাই দিয়াৰ পিছত নমাবৰ হৈ যাব। কোনোবাই আচলতে বগা হৈ থাকিলে খাই বেয়া পায়, সেইকাৰণে এনেদৰে চয়া চচ দি মই বনাই দিওঁ। এইখিনি এতিয়া মই এটা বাটিত উলিয়াই দিম। এনেদৰে আপোনালোকেও বনাই খাবচোন। খাবলৈ বহুত সোৱাদযুক্ত হয় আৰু স্বাস্থ্যকৰো হয়। তেল মছলা বিশেষ একো দিয়া নাই। গতিকে এনেদৰে বনাই খাই মোক ধুনীয়াকৈ কমেণ্ট দিবচোন। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক উপকৃতও কৰিব। ধন্যবাদ।